প্ৰমোদ বড়োৱে আমাৰ দিনত অশান্তি আছে বুলি কৈছিল। এতিয়াও কি থাকে লেকচাৰ প্ৰমোদ বড়োৱে কৈছে বিপিএফ যেতিয়া চৰকাৰ চলাইছিল অশান্তি আছিল, অশান্তি কোনে বনাইছিল? আমি চৰকাৰ চলাই থকা সময়ত প্ৰমোদ বড়োৱে ন বদলে নৰে চব কৰি পেলাই গণ্ডগোল কৰি থাকিছে নাই? হয় না নহয়? প্ৰমোদ বড়োৱে গণ্ডগোল কৰিছে, অশান্তি কৰিছে আমাৰ দিনত। আৰু আজি যদি প্ৰমোদৰ দিনত শান্তি আছে, প্ৰমোদ চৰকাৰ চলাই থকা সময়ত দুটা এক্সট্ৰিমিষ্ট কেনেকৈ জন্ম হৈছে। আৰু আজি NDFB সকলে নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে। আমি শুনি আছো এক্স NDFB সকলে ইউনাইটেড ফৰাম বনাই পেলাই এতিয়া নতুন পলিটিকেল পাৰ্টি বনাবলৈ গৈ আছে। আমি শুনিবলৈ পাইছে। তো সেইটো কি চিম্বল? সেইটো অশান্তি না শান্তি? NDFB গৈ পেলাই বিটিআৰ চুক্তি কৰিলে। বিটিআৰ চুক্তিকাৰীসকলে আজিও যদি জেলত থাকিব লাগে বা কেছ চলাই থাকিব লাগে, এইটো কেনেকৈ থাকিব? আজি যে নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে এক্স NDFB ইউনাইটেড ফৰামে, ইয়াৰ আচল দোষিত এই প্ৰমোদ বড়ো বা এই UPPL কাৰণে জন্ম হৈছে। ইহঁতে একেলগে আছিল না? ইহঁতে একেলগে আছিল, কিন্তু প্ৰমোদ বড়োৱে ইহঁতক একো পাত্তা দিয়া নাই। জেলত থকা সকলক ওলাব লাগে, সেইটোও ওলাই দিয়া নাই। NDFB সকলৰ কেছটো শেষ কৰিব লাগিছিল, ইয়াৰ কামো কৰা নাই। NDFB সকলে যিটো ৰিহেবিলিটেশ্যন পাব লাগে সেইটোও কৰা নাই। ইয়াৰ কাৰণে ইহঁতৰ পৰা ওলাই যাই পেলাই এতিয়া নতুন পলিটিকেল পাৰ্টি খুলিব বুলি আমি শুনি আছো। আমাৰ একো ক্ষতি নহয়, BPF একো ক্ষতি নহয়, UPPLৰহে ক্ষতি হ'ব জানে। তাৰমানে ইহঁতে UPPLৰ লগত একেলগে আছিল। এতিয়া UPPLৰ পৰা ওলাই আহি নতুন পলিটিকেল পাৰ্টি খুলিব বুলি বুঝলেন। সেটা একেবারে আর ভেদ জন্ম জানাইতে আসল কারণ যাইবাই এই জন্ম হওয়ার আসল কারণ হল UPPL প্রমোদ বড়োৱে ইহঁতক আদৰ কৰিব জানা নাই, ইহঁতক ফেচিলিটি দিব জানা নাই। ইয়াৰ কাৰণে UPPLৰ পৰা ওলাই চাই এক্স NDFB এটা নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে। মই শুনি আছো অতি সোনকালে নিশ্চয় খুলিব। নতুন পাৰ্টি খুলিব বোলে এই UPPLক বেয়া পাই পেলাই গৈছে। গোটেই UPPL একেলগে আছে UPPLৰ লগত। এতিয়া UPPLৰ নাথাকে, নতুন ৰাজনীতি পাৰ্টি খুলিব বোলে ইহঁতে। ইয়াৰ কাৰণে আমাৰ ক্ষতি নহয়, আমাৰ দলটো ক্ষতি নহ'ব বুজিছে। দানিয়াতে